फ्रेंड्स प्रीति साइडियाले स्वागतम जनाइछु আজি হৈছে শিৱ পূজা তো আজি মই ঘৰ শিৱ পূজা পাতিম দেখাম আপোনাৰ লগত কেনেকৈ কি কৰিলো আৰু আমাৰ ওচৰতে ওপৰত এটা শিৱ মন্দিৰ আছে তাতে আমি শিৱ পূজা পাতো মানে প্ৰত্যেক বছৰে পাতো সেই কাৰণে আজি আপোনাৰ লগত ভাবিলো যে ভিডিঅ শেয়াৰ কৰো যে দেখাও কেনেকৈ শিৱ পূজা কৰিলো আৰু পাতিলো আৰু মোৰ চেনেলত যদি নতুন হয় লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ ভিডিঅটো সম্পূৰ্ণ চাই লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব তেনেহলে বলক ভিডিঅটো ইমানতে স্টাৰ্ট কৰিলো চাই থাকিব শিৱ পূজা আমি কেনেকৈ পাতিলো কি কৰিলো তেনেহলে লেটস স্টাৰ্ট বলক প্ৰথমে আজি মই কৰিম ঘট পূজা মই প্ৰতি বৃহস্পতিবাৰে ঘট পূজা কৰো তাৰ বাবে ঘটত যিখিনি বস্তু লাগে ঘট পাততে সেইখিনি সকলোখিনি যোগাৰ কৰি লৈছো আমপাত আৰু ফুল পইচা বাকি সোণা ৰূপা পানী সকলোখিনি দি এতিয়া ৰঙা কাপোৰে এইখিনি ঘটটো মেৰিয়াই দিছো তাৰ পাছত লক্ষীমাৰ আসনত থৈ দিলো তাৰ পাছত এতিয়া ফলমূলখিনি যোগাৰ কৰি লৈছো প্ৰসাদখিনিও যোগাৰ কৰি লৈছো আৰু আমাৰ এই মন্দিৰটো হৈছে বিষ্ণু ভগৱানৰ বিশ্বৰূপ হয় আৰু উত্তৰ সাইডে আছে শিৱলিংগটো এতিয়া মই প্ৰসাদ আদি সকলোখিনি যোগাৰ কৰি লোৱা পাছত চাকি জ্বলামগৈ আৰু লগতে আছে ইফালে শিৱলিংগটো আৰু এতিয়া আমি কলপাতখন পাতি ইয়াত ভেন্দৰ ফুট অলপ দি ললো তাৰ পিছত প্ৰসাদখিনি এতিয়া ভগৱানক আগবঢ়াইছো ঘৰত মানে এনে বেছি ডাঙৰকে পাতা নাই এনে সৰুকে খৰাই দিছো তাৰ পাছত আৰু মন্দিৰত যাব লাগিব আমি দেখাম আপোনালোকক মন্দিৰত আমি যোৱাত ভিডিঅ'খিনিও কেনেকৈ কি কৰিলো এতিয়া সকলোখিনিতে আমি ফলমূল প্ৰসাদখিনি দি দিলো এতিয়া আহক চাকিখিনি জ্বলাই লওঁ আৰু এতিয়া আমি গৈ আছো আমাৰ ওপৰৰ মন্দিৰলৈ এয়া চাওক কিমান ওপৰ মন্দিৰটো এই তাতে ওপৰত আহি পালো এতিয়া সবে ফলমূলবোৰ কাটিব ধৰিছে প্ৰসাদৰ যোগাৰ কৰি আছে এইফালে চাকি জ্বলাই আছে খৰাই পাতি আছে লাহে লাহেকৈ ষ্টাৰ্ট হৈছে গৈ আমিও খৰাই পাতি চাকি বন্তি জ্বলাই ললো
আৰু দৰ্শনহঁতে খেলি আছে আৰু এইফালে বাবুহঁতে একদম কি খেলি আছে দৌৰা দৌৰি জাপ মাৰি আছে পাতি পাৰ থৈছে পাতিত বাগৰি আছে ফ্ৰেণ্ডসকল আপোনালোকে মোক ক্ষমা কৰি দিব মই নাম গোৱা ভিডিঅ'খিনি উঠাব নোৱাৰিলোঁ মোৰ অলপ কিবা কামৰ বাবে মই ঘৰত গৈছিলোঁ সেইবাবে নামৰ ভিডিঅ'খিনি উঠোৱা নহ'ল আৰু আশা কৰিছোঁ আপোনালোকে বেয়া নাপাব আৰু এইফালে নাম পাতি শেষ হোৱাৰ পাছতে ফল মূল কাটি আছে সকলোকে ফল মূল প্ৰসাদ ভগাবলৈ যোগাৰ কৰি আছে আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে ক'ব কমেণ্টত জনাব যদি কিবা বেয়াকৈ কৈ পালোঁ তাৰ বাবে ক্ষমা কৰি দিব দায় দুখ ধৰি নাথাকিব আৰু আপোনালোকে মোৰ ফ্ৰেণ্ড হৈ থাকিব আৰু যদি মোৰ চেনেলত যদি নতুন হয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব আজিলৈ আহিছোঁ তেনেহ'লে বাই বাই আৰু সকলোকে হেপী শিৱৰাত্ৰি ভিডিঅ'টো ছেকেণ্ড দিনা দিলোঁ সেইবাবে বেয়া নাপাব